খুচুৰা পাৰ্টি ভিডিঅ'বিলাক যদি আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব। নমস্কাৰ, এয়া বাতৰি পৰিছোঁ ঘটিৰামৰ পুতেক বাতিৰামে। যোৱাকালি ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাৰ ফলত 7জন পিপিৰাৰ 42ডাল দাড়ি হেৰাই যায়। তাৰ আমি 21ডাল পোৱা গৈছে, বাকী 21ডাল পুলিচে তদন্ত কৰি আছে। তাৰে 3টা পিপিৰাৰ 7ডাল দাড়ি পৰা যায় বিৰিষাৰ ফলত। আমি লগে লগে ডকাইত পিপিৰা আহি সেই GMC লৈ এই বাকী পিপিৰাকেইটাক আমাৰ ভৰ্তি কৰা হৈছে। এতিয়া বৰ্তমান GMCত পিপিৰাকেইটা চিকিৎসা লৈ আছে। যোৱাকালি ৰঙিয়া জলহস্তি মহাজনৰ পায়খানাৰ ফুটেটিংটো চুৰ হোৱাৰ ফলত যিহেতু বহুখিনি অসুবিধা হৈ আছে, সেইকাৰণে আমি তাত বিস্কুট আলী সাংবাদিক উপস্থিত আছে। আমি তেওঁলোকৰ যোগাযোগ হ'ম। 1 জিবু বুক। হেল্ল', আপুনি আমাক এই পায়খানাৰ ফুটেটিংটো আমাক কিভাৱে দেখাই, কেনেকৈ আমাক সংবাদ দিয়ে, আমি তাকে চাবলৈ অনুৰোধ জনাইছোঁ। হয় ভুজা আলী, আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। হয় হয়, এই লেট্ৰিনৰ পৰিৱেশ যোৱাকালি চুৰি হৈছে, লেট্ৰিনৰ টিং, গতিকে আমি দেখুৱাবলৈ যাই আছোঁ আৰু তেখেতক আমি লগ ধৰিম। তেখেতৰ কেনেকুৱা ঘটনা হৈছে আৰু তেখেতে ইতিমধ্যে হাগিব পৰা নাই। তেখেতে এই লেট্ৰিনৰ দুৱাৰ মুখতে বহি মূৰে কবলৈ হাত দি বহি আছে। আমাৰ এয়া জলহস্তি মহাজনৰ পায়খানাৰ ঘৰত কেনেকুৱা অৱস্থা চব হয়, আৰু তেখেতক আমি সুধিবলৈ সক্ষম হৈছোঁ। কওক, আপোনাৰ কেনেকুৱা পৰিৱেশ? এনেকুৱা পৰিৱেশ মানে পৰিৱেশটো একদম বেয়াই। যোৱাকালি বাল্টিটো চুৰ হ'ল। হয়, মই সদায় তাৰমানে ৰাতিপুৱা উঠিয়ে পায়খানা লাগে। হয়, আজিও ঠিক তেনেকুৱাকৈ বিচনাৰ পৰা উঠি আহি পায়খানা কৰিব আহিছোঁ। আহি চাওঁ যে বাল্টিটো নাই। হয়, বাল্টিটো চালোঁ যে বাল্টিটো ক'তোৱেই নাই। নষ্ট যোৱা ভিঠি মাৰাতে বাল্টিটো চুৰ কৰি লৈ গৈছি। হয় হয়। আচ্ছা, এতিয়া আপুনি লেট্ৰিনটোৰ ভিতৰত চাইছে নে? আপোনাৰ বাল্টিংটো আছে নে নাই? আৰু আপোনাৰ এই বাল্টিংটো কেতিয়া চুৰি হৈছে আপুনি ক'ব পাৰিব নেকি? হয়, বাল্টিটো কেতিয়া চুৰি হৈছে গম নাপাওঁ, পৰহি আছে কিন্তু। আচ্ছা, আপোনালোকে ৰাতিপুৱা কেইটামান বজাত হাগবা উঠে? ৰাতিপুৱা উঠে নে ৰাতি হাগে? আপোনালোকে কেইটামান বজাত আপোনালোকৰ পৰিয়ালে এই হাগবা আহে এই লেট্ৰিনটো? ৰাতি বেছিভাগ ময়ে হাগিব আহোঁ। কালি কিন্তু হাগিব অহা নাই। আজি ৰাতিপুৱা হাগা লাগছে, হাগিব আহিছোঁ। আহি চাওঁ যে বাল্টিটো নাই। এনেকুৱা দৃশ্য আপোনালোকে দেখা পাব। পায়খানাৰ ফুটেটিং কেনেকৈ চুৰ হয় আৰু কেনেকৈ চোৰক আমি ধৰা পেলাব পাৰোঁ। নাজানিব আপুনি, এনেকুৱা ঘটনা ঘটি থকা অসমত। হ'ব, আমি লেট্ৰিনৰ ব্যৱস্থা কৰি দিম। আপুনি কান্দি মোৰো কান্দ লাগে। আপুনি কান্দা বন্ধ কৰক। বিস্কুট খাওক, বিস্কুট খাওক। আপোনালোকে দেখা পাই আছে, ময়ো চাই আছোঁ। আমাৰ দূৰদৰ্শনৰ পৰা আমি চাই আছোঁ। আপোনালোকে চাই থাকক। আপুনি বিস্কুট খাওক। মই বিস্কুট আমি লেট্ৰিনৰ দৰ্জা বন্ধ কৰি দিছোঁ আৰু তেখেতৰ এই লেট্ৰিন আমি মানে পুলিচক জনাই যিকোনো উপায়েৰে তেওঁৰ আমি লেট্ৰিনৰ বাল্টিং আনি দিম। গতিকে আনাৰ কাৰণে আমি পুলিচক যোগাযোগ কৰি দিম আৰু লগতে আমি চৰকাৰৰ লগতো তেওঁৰ বাল্টিংটো আনি দিয়াৰ কাৰণে যোগাযোগ কৰি দিম। হয়, আমি তেখেতৰ ভতিজাক লগ পাইছোঁ। আমি ভতিজাকক সুধিম বাল্টিং কেনেকৈ চুৰ হৈছে। ভাইটি, বাল্টিং কেতিয়া চুৰি হৈছে আৰু তুমি গম পোৱা নেকি? কেতিয়া চুৰ হৈছে? মই হাগি থাকোঁতে বাল্টিংটো ক'লা মানুহ এটা চুৰ কৰি লৈ গৈছি। তাৰপিছত মই হাগ দিব উঠিব নোৱাৰোঁ। তাৰপিছত তুমি আধা হাগা কৰি গুচি আহিছা নেকি? নাই যোৱা নাই, হাগি আছ? হাগি আছোঁ। কঠিয়া ধুব নোৱাৰোঁ। তাৰপিছত কচি ধোৱাৰ নাই, তোমাক কচি ধোৱাৰ কাৰণে কোনোবা পানী লৈ গৈছি? যোৱা নাই? নাই। তুমি কেনেকৈ আহিলা তাৰপৰা লেট্ৰিনৰ পাৰাবলৈ? তাৰপৰা এটা মানুহ আহিছি লৈ আহিছি। আহিবার পিছত তোমাক বস্তিত মাৰি নি ধুই দিছি? ঠিক আছে। বিহু লাগিছে নকলেও নহয়। আমাৰ এই সাংবাদিক বিস্কুট আলী বিস্কুট খাই তেওঁৰ হাগা হৈছে, বেলেগত হাগিব গৈছে। বাল্টিটোতো নাইয়ে, কান্দা ওলাই যায় মোৰ মনত পৰিলে। বাল্টিটো যদি কালি বিচাৰি পাওঁ আকৌ আপোনালোকৰ লগ হ'ম। আজিলৈ এয়া সমাপ্ত কৰিলোঁ। আমাৰ এয়া উচুঙা নিউজ চাই থাকিব। ধন্যবাদ।